নমস্কাৰ বন্ধুসকল, মই মানস আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকে আজি ভাবিছে নিশ্চয় মোৰ ওচৰত মোৰ কাষতে এজন মোৰ বন্ধু আছে। হয় বন্ধুসকল, মোৰ ভিডিঅ'সমূহত মই আপোনালোকলৈ এটা প্ৰশ্ন এৰি দিছিলোঁ প্ৰতিটো ভিডিঅ'তে, আৰু কৈছিলোঁ যে এই প্ৰশ্নটোৰ যিসকল বন্ধুৱে শুদ্ধকৈ উত্তৰ দিব পাৰিব, 5টা প্ৰশ্নৰ শুদ্ধকৈ উত্তৰ দিব পাৰিব, তেখেতসকলক এদিন মোৰ চেনেললৈ মই আমন্ত্ৰণ জনাম। বন্ধুসকল, মোৰ কাষতে থকা এইজন বন্ধুৱে মোৰ 5টা ভিডিঅ'ৰ 5টা প্ৰশ্নৰ শুদ্ধকৈ উত্তৰ দিব পাৰিছিলে, আৰু সেই গতিকে তেখেতক আজি মোৰ চেনেললৈ মই আমন্ত্ৰণ জনাইছোঁ। এখেতৰ নাম হ'ল ধ্ৰুৱ বৰুৱা। স্বাগতম জনাইছোঁ ধ্ৰুৱ, তোমাক মোৰ চেনেললৈ। নমস্কাৰ, মই এই চেনেলৰ সকলো কৰ্মকৰ্তা আৰু মোৰ ফালৰ পৰা তেওঁলোকলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোক এই চেনেলটোলৈ নিমন্ত্ৰণ জনাই অনাৰ কাৰণে। এইখিনিতে ধ্ৰুৱ, তোমাক এটা কথা সোধোঁ, তুমি মোৰ ভিডিঅ'সমূহ কণ্টিনিউ চোৱা? হয়, মই আপোনাৰ ভিডিঅ' সকলো কণ্টিনিউ কৰোঁ। আৰু ভিডিঅ'সমূহ চাই তোমাৰ কেনেকুৱা লাগে? মোৰ ভাল লাগে। এই আপোনাৰ ভিডিঅ'খিনিৰ পৰা কিছুমান নজনা কথা জানিব পৰা যায়, আৰু ময়ো বৰ বিশেষ নাজানো, আপোনালোকৰো বহুতখিনি কথা আপোনাৰ ভিডিঅ'ৰ পৰা মই জানিব পাৰিছোঁ। ইমানে, আৰু আপোনালোকে চাওক, আপোনালোকে টেলেণ্ট আছাম চেনেলটো চাওক, ছাবস্ক্ৰাইব কৰি লওক। তেওঁৰ ভিডিঅ'সমূহ সঁচাই সৰু সৰু উঠি অহা প্ৰজন্মৰ কাৰণে বহুত লাভজনক হয় ভিডিঅ'বোৰ। ধন্যবাদ ধ্ৰুৱ, তোমাৰ পৰা মই যথেষ্ট প্ৰেৰণাও পাইছোঁ তোমাৰ এই কথাখিনিৰ লগতে। প্ৰথম প্ৰশ্নটো আছিলে বন্ধুসকল, এই মোৰ ভিডিঅ'সমূহৰ প্ৰশ্নবিলাক আছিলে এনেধৰণৰ, ধ্ৰুৱ বৰুৱাই যিকেইটা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰিছে, 5টা প্ৰশ্ন ইতিমধ্যে শুদ্ধকৈ উত্তৰ দিছে। মোৰ প্ৰথম প্ৰশ্নটো উত্তৰ দিছিলে তেওঁ। প্ৰশ্নটো আছিলে যে ভাৰতত মেডিকেল কলেজৰ সংখ্যা কিমান? হয় বন্ধুসকল, ভাৰতত মেডিকেল কলেজৰ সংখ্যা কিমান? উত্তৰটো আছিলে, ধ্ৰুৱ তুমিয়ে কৈ দিয়া উত্তৰটো। উত্তৰটো আপোনাৰ 381খন। হয় বন্ধুসকল, ভাৰতত মেডিকেল কলেজৰ সংখ্যা 381খন, এইটো আছিলে শুদ্ধ উত্তৰ। দ্বিতীয় প্ৰশ্ন আছিলে বন্ধুসকল, আহোমসকলে যেতিয়া অসমত ৰাজত্ব কৰি আছিলে, হয় আপোনালোক সকলোৱে জানে আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিল, প্ৰায় 40জন ৰজাই। এই 40জন ৰজাৰ ভিতৰত আৰু এই 600 বছৰ ৰাজত্ব কালত সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ বা সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিলে? এইটো দ্বিতীয় প্ৰশ্ন আছিলে। শুদ্ধ উত্তৰটো ধ্ৰুৱই কৈ দিব। স্বৰ্গদেউ ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰ। হয় বন্ধুসকল, আহোমসকলৰ ৰাজত্ব কালত আৰু এই 600 বছৰৰ কালচোৱাত আৰু 40জন ৰজাই ৰাজত্ব কৰিছিলে। এই 40জন ৰজাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহ। ইয়াৰ পাছৰ প্ৰশ্নটো আছিলে, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি আছিলে? হয় বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি আছিলে? বন্ধুসকল, শুদ্ধ উত্তৰটো ধ্ৰুৱই জনাইছিলে, আৰু দুজনমান বন্ধুৱে জনাইছে। এই মুহূৰ্তত মই তেখেতলোকৰ নাম প্ৰকাশ কৰিব বিচৰা নাই, তেখেতলোককো মই এদিন মোৰ চেনেললৈ আমন্ত্ৰণ জনাম। এতিয়া উত্তৰটো আমি পুনৰবাৰ ধ্ৰুৱৰ মুখৰ পৰাই শুনিব বিচাৰিছোঁ। এৰাবাটৰ সুৰ। হয় বন্ধুসকল, শুদ্ধ উত্তৰ। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম আছিলে এৰাবাটৰ সুৰ। তাৰ পাছৰ প্ৰশ্নটো আছিলে বন্ধুসকল, অসমীয়া প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিলে? হয় বন্ধুসকল, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল, বা অসমীয়া প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিলে? ল'ৰা বন্ধু। শুদ্ধ উত্তৰ বন্ধুসকল, অসমীয়া বা অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম ল'ৰা বন্ধু। বন্ধুসকল, ইয়াৰ পাছৰ প্ৰশ্নটো আছিলে জনগণ মন অধিনায়ক। হয় বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা এই গীতটি ৰাষ্ট্ৰীয় সংগীত হিচাপে ভাৰতত স্বীকৃতি দিয়া হৈছে, আৰু এই গীতটি কিমান সময়ৰ ভিতৰত গাই শেষ কৰিব লাগে? হয় বন্ধুসকল, মোৰ পাছৰ প্ৰশ্ন আছিলে আপোনালোকলৈ এৰি দিয়া যে এই জনগণ মন আদি এই ৰাষ্ট্ৰীয় সংগীতটি কিমান ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে? এইটো 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ। হয় বন্ধুসকল, এই গীতটি 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। বন্ধুসকল, মোৰ প্ৰশ্নসমূহৰ 5টা প্ৰশ্নৰ শুদ্ধ উত্তৰ ধ্ৰুৱই দিছিলে। এইকেইটা প্ৰশ্ন পুনৰবাৰ আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। ধ্ৰুৱৰ এই মুহূৰ্তত তুমি মোৰ দৰ্শকসকলক, মোৰ বন্ধুসকলক কি ক'বা? মই এই মুহূৰ্তত অসমবাসী ৰাইজক এইটোৱে কওঁ, আপোনালোকে টেলেণ্ট আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ইয়াত বহুত নজনা কথা জানিব পৰা যায়, মই কৈছোঁৱেই। ধন্যবাদ ধ্ৰুৱ বৰুৱা, তোমাৰ
ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'সমূহ কণ্টিনিউ চাবা বুলিও আশা কৰিছোঁ। বন্ধুসকল, আপোনালোকলৈ এষাৰ কথা কৈ থওঁ যে বন্ধুসকল, মোৰ ভিডিঅ'সমূহ আপোনালোকেও কণ্টিনিউ চাওক আৰু আপোনালোকৰ যথেষ্ট মৰম চেনেহ ইতিমধ্যে মই পাইছোঁৱেই। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ 5টা প্ৰশ্ন শুদ্ধকৈ উত্তৰ দিব পাৰে, এদিন মই আপোনালোকক মোৰ চেনেললৈ আমন্ত্ৰণ জনাম। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।